আজি হ'ল সানডে আজি এতিয়া লাঞ্চটো কৰোঁ লাঞ্চটো কৰিবৰ বাবে তলত আহিছোঁ কলপাত লৈ যাওঁ সানডে কলপাতত খাই বহুত ভাল লাগে কটাৰী চটাৰী লৈ আহিছোঁ ব'লক কলপাত আছে মই কলপাত কাটি লওঁ তাৰপিছত কৰোঁ অঁ তোৰে মোৰে মৰম বোল এইয়া গুড মৰ্ণিং আজি হ'ল সানডে এতিয়া 11:30 বাজিছে ৰাতিপুৱা এতিয়া বনাইছোঁ ছাগলী মাংস দৌৰা দৌৰি হৈছে কাৰণ যিহেতু সানডে হয় ৰাতিপুৱাৰ পৰা ইটো ঘৰ চাফাই সকলোবোৰ কৰোঁতে মিলোতে ৰাতিপুৱা ৰুচি বনালোঁ আৰু কমপ্লিট দিলোঁ তাৰপিছত ঘৰৰ চাফাইবিলাক কৰিলোঁ যিমান যি সানডে তুলিও ৰখি থকা যায় যিহেতু কৰিবৰ কাৰণে কিন্তু কৰাৰ পিছত এতিয়া আৰু টাইমো নাই যিহেতু 11:30 হ'ল ভাত দিব লাগিব এতিয়া দৌৰা দৌৰি ছাগলী মাংস বনাইছোঁ প্ৰেছাৰতে বনাই দিছোঁ আজি প্ৰেছাৰতে অলপ ভাজি ইয়াতেই ৰুটি পিঁয়াজ নহৰু আদা আপোনাৰ দিছোঁ ৰঙালাও আলু আৰু বিলাহী এটা দিম এতিয়া গোটেইখিনি আৰু গোটেইখন মছলাখিনি দিছোঁ বদাম চলা দিয়া নাই যিহেতু দেৰি হৈছে দৌৰা ভাল লাগিব ইয়াতে গোটেইখিনি দি দুটা গোটেই বস্তু দি সেইবিলাক টেষ্ট কৰা নাই নহৰু আদা চব দিছোঁ ইয়াতে দি এতিয়া এইখিনি অলপ ভাজা পিছতে মাৰি কেতিয়াবা যেতিয়া বহুত দৌৰা দৌৰি দৌৰা দৌৰি হয় মাংস বেছি সময় টেষ্ট কৰি মছলা টেষ্ট কৰি বহুতে ভাজি লৈ টাইম নহয় টাইমটো মিলাব নোৱাৰি তেতিয়া মই নকৰি প্ৰেছাৰতে তাৰপিছত পিঁয়াজ নহৰু আদা কৰি দিম তাৰপিছত কৰি দিম চব্জি মাৰি গোটেইখিনি গলি যায় টেষ্টখিনি ধুনীয়া হয় টেষ্ট কোনো বেয়া নহয় আপোনালোকে টেষ্ট চাব পাৰে ৰঙালাও দিছোঁ ৰঙালাও দিছোঁ তেলত ফ্ৰাই কৰি দিছোঁ ধুনীয়া লাগে গাঁৱলীয়া মানে এটা সোৱাদ দিয়ে খাই চাব আপোনালোকে মই ভাজি দি দিম আৰু পানী দি দিম সদায় দুটি মন মৰম পগলা হৈ গুচি যায় সপোন সৰগলৈ হিয়াখন হিয়াতে বান্ধি লৈ গোপনে দুটি মন মৰম পগলা হৈ গুচি যায় সপোন সৰগলৈ হিয়াখন হিয়াতে বান্ধি লৈ গোপনে আশা ভৰা গানৰে তই মোৰ অন্তৰা মন সাগৰৰে মোৰ তই নাও পালতৰা চুই দিলে আহি মোক হিয়া হয় উৰ্বৰা ৰঙা নীলা সপোনৰ হয় তাতে আখৰা মোৰ কাষতে পাওঁ তোৰ কাষতে পাওঁ মোক সদায় দুটি মন মৰম পগলা হৈ গুচি যায় সপোন সৰগলৈ হিয়াখন হিয়াতে বান্ধি লৈ এইখন হ'ল আজিৰ থালিখন এইখন হ'ল আজিৰ থালিখন ইয়াতে আছে ছাগলীৰ মাংস দালি বিলাহী দিয়া দালি আলু পিটিকা মাছ পোৰা আৰু তেল কাৱৈ আৰু হ'ল গোল নেমু জলকীয়া আৰু সালাড তিয়হ সালাড সিম্পল তিয়হ সালাড এইখনেই হ'ল আজি সানডেৰ থালিখন গুড মৰ্নিং আজি সানডে হয় 14 তাৰিখ আজি এতিয়া সানডে লাঞ্চটো কৰিবলৈ ওলাইছোঁ ইয়াতে আছে দালি গুড মৰ্নিং গুড আফটাৰনুন হ'লেই হ'ল আৰু নতুনকৈ কিয় লাগে ভিডিঅ'টো আৰম্ভণি গুড মৰ্নিং এয়া হ'ল চিম্পল দালি তাৰপিছত
এতিয়া খাবলৈ ওলাইছোঁ। হাজবেণ্ড আহি পালে 11 তাৰিখে, কিন্তু এতিয়া ভাত খাওঁতে তেওঁ বোলে নোলায়। কি লাগে? আৰু জুচ নাই, ভাত খোৱা। আৰু জুচ নাই, ভাত খোৱা। এই তেল কাৱৈটো যে এইটো বেংগলী মানুহবিলাকৰ অতিকৈ প্ৰিয় হয়। এইটো মই শিকিছিলোঁ মোৰ দেউতাৰ পৰা। তেওঁ তেতিয়া চেন্নাইত যাওঁতে, তেতিয়াৰ মাদ্ৰাজত গৈছিলে, তেতিয়া বেংগলী মানুহ এঘৰৰ পৰা এই তেল কাৱৈটো শিকাই আহিছিলে। তেওঁ দেউতাৰে ৰেচিপি হয় এইটো। দেউতা যিহেতু আজি এবছৰ হ'ল দেউতা নাই, তো আজি বহুত দিনৰ মূৰত মোৰ হাজবেণ্ডে কাৱৈ মাছ আনিলে আৰু আজি দেউতালৈ মনত পৰিলে আৰু এইটো তেল কাৱৈটো বনালোঁ। এইটো একচুৱেলি আপোনালোকৰ একদম যিটো ডাঙৰ মানে কাৱৈ মাছটো থাকে, কাৱৈ মাছৰ যিটো তেল হয় ডাঙৰ তেল, তাতে নিজৰে তেল ফুটি ওলায়। আৰু এই তেল কাৱৈ আঞ্জাখনত মই যিমান দূৰ জানো তাতে পানী বেছি ইউজ নহয়, অকল তেলতে মছলা চিম্পুল আদা নহৰু পিঁয়াজ বটা আৰু জিৰা ধনিয়া সেইখিনিয়ে দি পেলাই বনোৱা হয় চিম্পুলভাৱে। খাওঁ এতিয়া। কেনেকুৱা পাইছে খাই তেল কাৱৈটো? বঢ়িয়া বঢ়িয়া। তুমি নোলোৱাই ভিডিঅ'ত নলওঁ, কিন্তু খোৱা বিৰাট ভাল হৈছে। খোৱা ভাল হৈছে? হাজবেণ্ডে কৈছে খোৱা ভাল হৈছে বুলি। ইছু লিভাৰ দিছোঁ হা, খোৱাহি ভাত। ক'ত গৈছা ইছু? তুমি জুচ খাই কিবা ছাগলী মাংস লিভাৰ কেনেকুৱা? বঢ়িয়া বঢ়িয়া। আজি পুৰা গাঁৱলীয়া নে? ইছু আহিলা না? তুমি এইটো ভাত খোৱা? মেংগ জুচ খালে কি হ'ব? তুমি কেইদিন ধৰি ভাত খোৱা নাই কোৱাচোন? তাৰ জ্বৰ হোৱাৰ পৰা আজি 3-4 দিন হ'ল ভাত খোৱা নাই। ভাত খোৱাহি। ছাগলী মাংস ভাত খা ভাত খা। যদি আপোনালোকে মোৰ এই চেনেলটো চাই ভাল পায় আৰু ইয়াতে যিখিনি বস্তু বনালোঁ, যদি আপোনালোকক ৰেচিপি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ আশীৰ্বাদ সদায় ৰাখিব যাতে মই ভাল ভিডিঅ' দিবলৈ পাৰোঁ। আৰু এইখিনিতে মোৰ এই ব্লগটো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, আৰু ভালদৰে খাই লওঁ পেট ভৰাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।